হরি বুলা হরি বুলা ভাই হরি নামৰ বিনে আৰু জ্ঞান গতি নাই। সুন্দৰ গীত, এই গীত যেন মই কৰবাত কাহানী বা শুনিছো। হৰি বোলা হৰি বোলা হৰি বোলা ভাই হৰি নামৰ বিনে আৰু জ্ঞান গতি নাই। নাৰা কোন তুমি সুন্দৰ বালক? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নাৰায়ণ নাম মোৰ প্ৰহ্লাদ। পিছে আপুনি বাৰু কোনে? আপোনাৰ এই মুখৰ গীতবিলাক ইমান সুন্দৰ, এই গীত গাবলৈ মোকো শিকাবনে? নাৰায়ণ বাছা গীত গাই ঘূৰি ফুৰে আমাৰ নিচিনা সন্যাসী ফকীৰে, আৰু যাৰ খাবলৈ এমুঠি অন্ন নাই আৰু পিন্ধিবলৈ এখনি বস্ত্ৰ নাই, আৰু তেনে লোকেহে সেই হৰিৰ কীৰ্তন কৰি ভাল পায়। কিন্তু তুমি হলা দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ, গতিকে বাছা এই ৰাজকীয় সুখ ভোগৰ মাজত থাকি তোমাৰনো হৰি নামৰ কিবা আৱশ্যক? ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? নাৰায়ণ ৰজাৰ ল'ৰা হলেও হৰি কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু তুমি হলা দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ, গতিকে তুমি হৰি নাম ললে তোমাৰ পিতৃয়ে তোমাক খং কৰিব বাছা। মোৰ পিতৃয়ে শ্ৰীহৰিক মহাসত্য বুলি কিয় ভাবে? তেওঁকো জানো একেজন ঈশ্বৰে সৰ্জন কৰা নাই? সকলোকে একেজন ঈশ্বৰে সৰ্জন কৰিছে সঁচা, কিন্তু এই কথা তোমাৰ পিতৃয়ে মানি নলয়। আনহে নালাগে তেওঁ হৰিনাম লোৱা শুনিলে খঙত একেবাৰে উন্মাদ হৈ পৰে। তাৰ কাৰণে আপুনি চিন্তা নকৰিব। মই মোৰ পিতৃক এই কথা কম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ নাৰায়ণ বাছা প্ৰহ্লাদ, পৰম সন্তুষ্ট মই তোমাৰ ভক্তি শিকাম মই তোমাকে হৰিৰ গুণানুকীৰ্তন, আৰু এই হৰি নামতেই হবা তুমি শ্ৰী হৰিৰ একান্ত সেৱক। আমি হৰিনাম লোৱাৰ পূৰ্বে শ্ৰী হৰিৰ প্ৰতি প্ৰথমতে একনিষ্ঠ ভাৱে ধ্যানস্থ হওঁ। তুমি আসন গ্ৰহণ কৰা প্ৰহ্লাদ, হাত জোৰ কৰা, চক্ষু মুদা, শুদ্ধ মনে শুদ্ধ চিত্তে সেই নিৰ্গুণ পৰম ব্ৰহ্ম হৰিক হৃদয়ত আৰাধনা কৰা আৰু গোৱা ওম নমো ভগৱতে বাসুদেৱায়। গোৱা প্ৰহ্লাদ। ওম নমো ভগৱতে বাসুদেৱায়। পুনশ্চ গোৱা প্ৰহ্লাদ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। নারায়ণ উত্তম উত্তম প্ৰহ্লাদ, পৰম সন্তুষ্ট মই তোমাৰ ভক্তি, আৰু তোমাৰ ভক্তি তুষ্ট হৈ দেৱনাৰায়ণে অনদি পলমে গোলোক ধামৰ পৰা আহি তোমাৰ সন্মুখত দিব দৰিখন পূৰ্ণ হব তোমাৰ মনৰ কামনা। উঠা, এতিয়া মই তোমাক দুই এটা হৰিৰ গীত কীৰ্তন কৰিম, তুমি একান্ত মনে শ্ৰৱণ কৰিবা, আৰু তাৰ পাছে আমি একেলগে কীৰ্তন কৰিম।
তেন্তে মই আৰম্ভ কৰোঁ। কৰক গুৰুদেৱ। হৰি নামে হৰি নামে হৰি নামে হৰি নামে করিয়া আমি তালে মানে গাবলৈ চেষ্টা কৰোঁ প্ৰহ্লাদ। হৰি নামে হৰি নামে হৰি নারায়ণ হরি নামে করিয়াছে জগৎ বাসা প্রহ্লাদ বলা আমি আশ্রম অভিমুখে রাওনা তোমাক নাপাই মারাই সাগে অধীর আগ্রহেৰে বাট চাই আছে। গতিকে বলা আমি আশ্রম অভিমুখে রাওনা হওঁ। ৰ'ব গুৰুদেৱ, আপুনি মোৰ চিনি পায়নে? এই কথা তুমি কিয় সুধিলা প্ৰহ্লাদ? মই যেতিয়া মাতৃৰ গৰ্ভত আছিলো তেতিয়া আপোনাৰে মুখৰ শুৱলা গীত আৰু এই বীণাৰ জংকাৰ মই শুনিবলৈ পাইছিলো। বাছা প্ৰহ্লাদ, আমি হলো দেশে বিদেশে গীত গাই ঘূৰি ফুৰা সন্যাসী ফকীৰ। কৰবাত হয়তো গোৱা নিশ্চয় শুনিব বাৰু। বলা আমি গীত গাই গাই আশ্ৰম অভিমুখে ৰাওনা হওঁ। হৰিত শৰণ লয়া যিটো জন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্গুণায় পাৰ সংসাৰ সাগৰ মহাজনে হাতীয় প্ৰয়াসে ধৰে সিটো মহাজনে